মোৰ এইবাৰ সঁচাকৈ বেছি এটা ভাল লাগিছে কিয়নো মোৰ ষ্টুডেণ্টে এইবাৰ মোৰ ভিডিঅ' চাই ফ্ৰীতে নাৰ্ছিং পঢ়িব পাই আছে যেটো কেইদিনমান আগতে হৈ যোৱা IOCL এক্সাম হৈছিল সেই এক্সামটোত মোৰ কেইবাটাও 12 জন মান ষ্টুডেণ্ট বহিছিল তে তাৰে ভিতৰত 30টা সিট আছিল 30টা সিটৰ দুজনীয়ে এই সিট পাবলৈ সক্ষম হ'ল মোৰ গ্ৰুপত আহিছিল মোৰ ভিডিঅ'সমূহ চাইছিল আৰু মই যেনেকৈ ইহঁতক কৈছিলো ঠিক তেনেকৈ পঢ়িছিল আৰু তেনেকৈ মই গাইড কৰি সেই ল'ৰা ছোৱালী দুজনী ছোৱালীক এডমিশন দিবলৈ মই সক্ষম হৈছো সো সেই কাৰণে মোৰ যোৱা বছৰৰ কথা কোৱা নাই এই বছৰ ভিডিঅ' বনাই মই সাকসেস হোৱা বুলি যেন মই সফলতা পাইছো যেন অনুভৱ হয় তাৰ পিছত অসমতে কেইবাজনী ছোৱালী 8 জন মান ছোৱালীয়ে আমাৰ কলেজত অৰ্থাৎ অসমত এটা কলেজত মই এডমিশন দিলো হয়তোবা প্ৰাইভেট হ'ব পাৰে কিন্তু ভাল এটা কলেজত যেটো কলেজত INC এপ্ৰুভ আছে সেইখন কলেজত মই এডমিশন দিবলৈ সক্ষম হলো তাৰ পিছত বেংগলোৰত 3টা 4টা 5টা ছোৱালীক মই নিজে গৈ এডমিশন দি আহিলো তাৰ পিছত যিসকল ছোৱালী লোন কৰিব বিচাৰে সেইসকল ছোৱালীৰ বিষয়ে মই কৈ এটা কথা কম এইটো ভিডিঅ' লাষ্টত মই কম তোমালোকে ভিডিঅ'টো হেকলৈ চালে বিতংকৈ গম পাবা এই কাৰণে লাষ্টত কম কাৰণ এটা সিস্টেমেটিক কবলৈ আজি যাম আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আন্ডাৰৰ এটা ভাল খবৰ আছে তো কেতেবৰ ভাল কেইটামান বৃহৎ খবৰ লৈ মই আজি ভিডিঅ'টো বনাইছো তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মোৰ মাতটো শুনি সকলোৱে চাগে গম পাইছে যে মই কিবা অলপ প্ৰবলেমত ভুগি আছো তো মই ইমান কেইদিন ভিডিঅ' দিব পৰা নাই বহুতবাৰ কৈছিলো যদিও ভিডিঅ' দিব পৰা নাই তো এতিয়াৰ পৰা মই ট্ৰাই কৰিম ৰেগুলাৰ ভিডিঅ' দিবলৈ যাতে তোমালোকৰ সহায় হয় তো আজিৰ পৰা ভিডিঅ' দিম তো তোমালোকে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰা যিসকলে আগতে আছিলা সেইসকলে শেয়াৰ কৰিবা আৰু ভিডিঅ'সমূহ মনোযোগ দি শুনিবা তে প্ৰথমতে আমি কেইবাটাও আলোচনা কৰিম তো ভিডিঅ'টোৰ শেষত মই লোনৰ বিষয়টো ভালকৈ জনাম তাৰ আগতে কেইবাটাও আলোচনা আমি কৰি লওঁ বহুত ল'ৰা ছোৱালী এতিয়ালৈকেও আছে যে GNM টো গভ কলেজত পঢ়িবলৈ প্ৰথম আলোচনা এইটো যে তোমালোকে নিশ্চয় সকলোৱে জানা কেইবাটাও সেক্টৰত কেইবাটাও কলেজত ইতিমধ্যে এক্সাম হৈ গেল ৰিজাল্ট আহিল কিছুমানে চান্স পাল কেইজনীয়ে VKNLত এপ্লাই কৰিছে আৰু আশা কৰো তেওঁলোকে তাতে এডমিশন পাব আৰু বহুত কেইটা পাব আৰু বিভিন্ন ধৰণৰ আমাৰ কিবিলাক আহিব এক্সাম বিলাক হ'ব যেনিবা শ্ৰীমন্ত শংকৰদেৱৰ একো আপডেট অহা নাই যদিও আৰু আগষ্ট মাহৰ ভিতৰতে বহুত কেইটা অৰ্থাৎ 15 আগষ্টৰ আগতে বহুত কেইটা কলেজত তেনেকুৱা ধৰণৰ এক্সাম হ'ব বুলি এটা আশা ৰাখিব পাৰা এটা ভৰসা ৰাখিব পাৰা তাৰ পিছত আলোচনা কৰিম অসমৰ এডমিশনৰ বিষয়ে আৰু বেংগলোৰৰ এডমিশনৰ বিষয়ে যিসকল ল'ৰা ছোৱালী ভাবিছে যে প্ৰাইভেট পঢ়িম তো যিসকল কিছুমান এডমিশন লৈছে প্ৰাইভেটত আৰু যিসকলে ভাবিছে যে কম খৰচত অসমৰ যিকোনো এটা কলেজত এডমিশন ল'ম দেন মোক পাৰ্সোনালি এটা তোমালোকে মেছেজ দিবা মই অল ডিটেইলছখিনি তাতে দিবলৈ ট্ৰাই কৰিম তাৰ পিছত বেংগলোৰতো বহুত কলেজৰ লগত টাইপ আছে মই তোমালোকক নিশ্চয় খবৰ যিমানখিনি দিব লাগে দিব পাৰিম তো একো চিন্তা কৰিব নালাগে যিসকল ল'ৰা ছোৱালী পঢ়িব বুলি আশা কৰি আছা তোমালোকে কন্টাক্ট কৰা তোমালোকক মই নিশ্চয় জনাই দিম আৰু ডেসক্ৰিপচনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দিছি তাতে তোমালোকে জয়েন হ'ব পাৰা তাৰ পিছত বেংগলোৰ বা অসমত পঢ়িলে কিবা পাৰ্থক্য আছে নেকি সোৱা বেংগলোৰ বা অসম বুলি কথা নহয় ইণ্ডিয়াৰ যিকোনো ঠাইত পঢ়িলে একো পাৰ্থক্য নাই জাস্ট এটা বস্তু ইমাজিন কৰিব লাগিব যে এই কলেজটো INCৰ এপ্ৰুভ হয় না নাই কাৰণ যিকোনো কলেজে INC অৰ্থাৎ ইণ্ডিয়ান নাৰ্ছিং কলেজৰ কাউন্সিলৰ এপ্ৰুভ হ'ব লাগিব এইটো লোকেশনটো কেৱল বেলেগ হয় কোনোবাই বেংগলোৰত খুলিছে কোনোবাই অসমত খুলিছে জব সকলোৰ কাৰণে সমান প্ৰযোজ্য হ'ব তাৰ পিছত লোন প্ৰসেসটো তাৰ পিছত আছে আগতে মই গাইডবুকটোৰ কথা কৈ দিও যিসকল ল'ৰা ছোৱালী গাইডবুক লাগে ই-বুক লাগে দেন মোক কন্টাক্ট কৰিবা মই দিবলৈ ট্ৰাই কৰিম তাৰ পিছত লোনৰ প্ৰসেসটো এতিয়া লোনটোৰ বিষয়ে জানিব হলে প্ৰথমতে আমি এটা বস্তু বুজিব লাগিব যে লোনটো আমাক কোনো কলেজে নিদিয়ে ঠিক আছে বা বেংকে আমাৰ হাতত পইচাটো নিদিয়ে লোনটো ল'বলৈ হলে কি কৰিব লাগিব কলেজৰ পৰা লোন লেটাৰ ওলাব লাগিব তাৰ পিছত সেই লোন লেটাৰটো লৈ লোন লেটাৰটো ওলাবলৈ বহুত কেইটা প্ৰসেস আছে এই প্ৰসেসখিনি আমি পালন কৰিব লাগিব তাৰ পিছত কলেজে আমাক লোন লেটাৰটো দিব আৰু লোন লেটাৰটো দিয়াৰ পিছত কলেজৰ যিমানখিনি টকা আছে এইখিনি বহন কোনে কৰিব বেংকে কলেজক দিব কিন্তু কোনো ষ্টুডেন্টৰ হাতত পইচাখিনি দিয়ে ঠিক আছে এই লোন প্ৰসেসটো অসমত অলপ কম হয় বেংগলোৰত বহুত পৰিমাণে বেছি হয় তাতে স্কলাৰশিপৰ সিস্টেম আছে লোন প্ৰসেস আছে
তো তোমালোকে যাক যাক লোনৰ বিষয়ে জানিব লাগে কমেণ্ট কৰিবা মই A to Z এটাকে মই ভিডিঅ' বনাই তোমালোকক প্ৰচেছখিনি বুজাই দিম পিছত তোমালোকে লোন লৈ কৰিব পাৰিবা আজিৰ এই সৰু এটা ভিডিঅ' বনালো বহুত দিনৰ পৰা তোমালোকৰ লগত কথা বতৰা নহয় সেইকাৰণে যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন কৰিম বুলি ভাবিছা বা গভটত পঢ়িব বুলি ভাবিছা আমাৰ হোৱাটছএপ গ্ৰুপ আছে ডেছক্ৰিপশ্যনত লিংক দিছোঁ জইন হোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাৰিবা থেংক ইউ এভৰিৱান বাই